নমস্কাৰ নতুন এটা ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছো জনপ্ৰিয় অভিনেত্ৰী মাধুৰীমা চৌধুৰীৰ একমাত্ৰ কন্যা তৃষা চৌধুৰীৰ সম্পূৰ্ণ বিয়াখন গতিকে আশা ৰাখিছো আপোনালোকে নিশ্চয় ভাল পাব আৰু মাধুৰীমা চৌধুৰীৰ আপোনালোকৰ কাৰ ভাল লাগে নিশ্চয় কমেন্ট কৰি জনাব আৰু এই ভিডিঅ'টোৰ যোগেদি মই মাধুৰীমা চৌধুৰীৰ জীয়াৰী তৃষা চৌধুৰীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো তেওঁ যুগ্ম জীৱন যাতে সুখময় হয় গতিকে আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু আপোনালোক যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে প্লিজ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব খুঁজে থাকিব মরণ উখা নামিছে উকু কপিছে তোমাকে দেখি দুটি নয়নৰ কি যে তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক হৈ ৰম तुम्हारे नाम सियारे तुम्हार खुमान হব তুমি জানো বুজানে ও বুঝনিয়াতে তোমার কাহিনী ভাল পাওঁ বুলি এবাৰ কোৱা হবানে সাৰথি সপোনৰে সুৰভি হাততে হাত ধৰি চোৱানা সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে